প্ৰমোদ বৰক একবাৰ সুধকচোন হেলিকপ্টাৰত কয়টা ঠেং থাকে এইটো আগত সুধক ইয়াৰ পিছত কোনে যাম্বা তই ড্ৰাইভাৰক বুজি চোৱা নাই কিয় মই পইচা দিব পাৰিছে নেকি চৰকাৰ অহাৰ পিছত মই দিম এতিয়া তেলটো মই ভৰাই আছে কিন্তু ভাড়াটো মই দিব পৰা নাই কোন ডাঙৰ আমাৰ কি ডাঙৰ দল কোন আছে BTC ইউজি কথা ইউজি নহয় আণ্ডাৰগ্ৰাউণ্ড বুলি কৈ যাম্বা পাঁচটা সমষ্টি লৈ পেলাই যেটো আশীৰ্বাদ ৰেলী এটো আমি সাকসেস বুলি আমি আজিৰ দিনত আমি ক'ব পাৰো আজিৰ দিনত নহয় পজিটিভ আৰু বিশেষ কৰি আপোনালোকে চাওক বৰেশ্বৰৰ পৰা শুক্লাই চেপাং পৰা বা গয়বাৰীৰ পৰা বা দৰংগাজুলি বা নাগৰিজুলিৰ পৰা সকলো জাতি জনগোষ্ঠী ওলাই আহিছে কোনো জাতি বাদ নাই যিমান জাতি জনগোষ্ঠী আছে এই ধামপুৰ জিলা হিচাপে বা সমষ্টি হিচাপে অর্থাৎ কোনো জাতি বাদ থাকা নাই আজিৰ এই ৰেলীত যে অহা নাই সবে আহিছে আৰু সকলো শ্ৰেণীৰ মানুহ আহিছে আপোনালোকে দেখিবলৈ পাইছে মততে আমি এইবাৰ আচৰিত কথা সেইটোৱে যে প্ৰমোদ বৰাই নিজৰ যেটো সমষ্টি ইয়াত মই খেলিম বুলি হি ডিক্লেয়াৰ দিব পৰা নাই এইটো বিৰাট লজ্জাজনক মততে আমাৰ পাঁচটা সমষ্টি জয়ী হোৱাটো 100% এটা আৰু আপোনালোকক আমি 2 বছৰ 3 বছৰ আগতে আমি ঘোষণা কৰি গৈছো যে এক্সিস্টিং MCLA অকলে টিকেট অলৰেডি ডিক্লেয়াৰ দিলে আৰু আমি এতিয়া ধামপুৰ হিচাপে আমি 3টা সমষ্টি ডিক্লেয়াৰ দিছো গৰেশ্বৰ শুক্লাই চেপাং আৰু দৰংগাজুলি কৈবাৰীটো আহিব সময় আছে আপুনি খেলিব নেকি কৈবাৰী নাই হেতু নহয় আপোনালোকক আমি কৈছো শুক্লাই চেপাং বহুত মজবুত শুক্লাই চেপাংক মই 3 বছৰ আগতে মই EM দিম বুলি মই ঘোষণা কৰি গৈছো আজিও মই পাব্লিকলি ক'ব লাগিছিল ক'ব পাৰিছো যেন গণেশ কছাৰী খুব কষ্ট কৰি আছে জিকিব আৰু গণেশ কছাৰী মই EM টিম বুলি মই ঘোষণা কৰিছো নাই সময় আছে তো 2 তাৰিখ লৈকে আজি হে 27 তাৰিখ 27 বিজেপি নাই বিজেপি 30টা খেলে 40টা খেলে এইটো বিজেপিৰ কথা আমাৰ দলটো 40টা সমষ্টিত খেলিব আৰু আমি 100% চিয়ৰ BPF হিচাপে 20+ সিট পাওয়াটো কাটা মিত্ৰতাৰ কথা এটা চৰ্চা চলি আছে যে এইবাৰ বিটিআৰ চৰকাৰ বিজেপি UPPL লগ লাগি চৰকাৰ হ'ব যদি প্ৰমোদ বড়ো চৰকাৰত আহে আপোনালোক তাত থাকিব নহয় মিত্ৰতা আমাৰ খাৰৰ লগত মিত্ৰতা নাই মিত্ৰতা থাকিলেহে থাকিব এই চৰকাৰখন গঠন হয় তেওঁলোকৰ UPPL বিজেপি লগ লাগি ইহঁতে মিত্ৰতা আছে ইহঁতে দুইটা কৰিলে আমি কি কৰিব পাৰিম আপুনি আহিবনে নাই মই কিয় যাম মই ইহঁতৰ লগত মিত্ৰতাই নাই মই কিয় যাম দৰকাৰ নাই BPF 20+ সিট পাই আছে এইবিলাক কৈ লাভ নাই প্ৰমোদ বড়োৱে কালি এটা অভিযোগ দিছিল যে হাগ্ৰামা মহিলাৰে 5 বছৰ নাহৰ বাবে তেওঁ এতিয়া হেলিকপ্টাৰে প্ৰচাৰ চলাব লগা হৈছে প্ৰমোদ বৰক একবাৰ সুধকচোন হেলিকপ্টাৰত কয়টা ঠেং থাকে এইটো আগত সুধক ইয়াৰ পিছত কোনে যাম্বা তই ড্ৰাইভাৰক বুজি চোৱা নাই কিয় মই পইচা দিব পাৰিছে নেকি কোনে পইচা দিছে চৰকাৰ অহাৰ পিছত মই দিম এতিয়া তেলটো মই ভৰাই আছে কিন্তু ভাড়াটো মই দিব পৰা নাই কোন ডাঙৰ আমাৰ কি ডাঙৰ দল কোন আছে BTC ইউজি কথা ইউজি নহয় আণ্ডাৰগ্ৰাউণ্ড বুলি কৈ যাম্বা বিজেপিয়ে কৈছে যে BTCৰ মানুহে এটা ৰাষ্ট্ৰীয় দল বিচাৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে ইয়াৰ BTR আৰে
কি বিচাৰ কৈ থাকে এই বিচাৰ বুলি ক'লে মই একো নকম বিটিচি কওঁ ৰাষ্ট্ৰীয় দল শাসন কৰিব লাগে প্ৰমোদ বড়োক ক'লে মই কৈ নেকি বিচাৰ বুলি কৈ থাকে তেওঁ বিচাৰ বুলি ক'লে মই একো নকওঁ বিটিচি কওঁ তেতিয়া মই এনচাৰ দিম বিটিচিত কৈছে যে বিটিচিবাসী ৰাইজে এইবাৰ ৰাষ্ট্ৰীয় দলৰ শাসন বিচাৰিছে গতিকে বিজেপি ইয়াত শাসন কৰিব আৰু ইয়াত ট্ৰিপল ইঞ্জিনৰ চৰকাৰ এইটো বিজেপি হ'ল ৰাষ্ট্ৰীয় দল ইহঁতে ক'বই বিটিচিত আমি শাসন কৰিম এইবিলাক ৰাষ্ট্ৰীয় দল হিচাপে চবেই নিজকে ডিমাণ্ড কৰি লয় কথাটো একে কংগ্ৰেছো আজি কৈ আছে আমি শাসন কৰিম আমি চৰকাৰ বনাম বিজেপিও কৈ আছে কংগ্ৰেছো কৈ আছে ইউপিপিএলো কৈ আছে কোৱাটো চবেই ক'ব বিজেপি বুজাবুজি আছে নেকি আমাৰ কোনো দলৰ লগত বুজাবুজি নাই বিপিএফে অকলে আছে কাৰো লগত এলায়েন্স হোৱাৰ কোনো প্ৰশ্নই অহা নাই আৰু কৰাও নাই আৰু নকৰিব বিপিএফে অকলে চৰকাৰ কৰিব প্ৰমোদ বড়ো কিয় খুজি থাকে আপোনাৰ বুজা হ'ব